অফাৰ চলি আছে এইখন নতুন মাৰুতি সুজুকি সুইফ্ট মাত্ৰ 1,50,000 টকা ডাউন পেমেন্টত আজি আপুনি আপোনাৰ ঘৰত লৈ যাব পাৰিব তো কেনেকৈ ল'ব লাগিব ক'ত যাব লাগিব কি কথা ভিডিঅটো আপুনি একদম সম্পূৰ্ণকৈ চাই থাকক বন্ধ কৰি ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দহল আমি এতিয়া আছো পল্লৱী মটৰছৰ পাৰ্কিঙত তো দাদা আছে মোৰ লগত এইখন হল নিউ সুইফ্ট মানে ফেসলিফ্ট ভেৰিয়েন্ট এখন আৰু এইখনৰ মডেল কোনটো এটা আপোনাৰ BXI মডেল হয় BXI মডেল ওকে তো এইখন আজি একদম ফুল প্ৰাইস লিষ্ট ডিটেইলছ দিম আপোনালোকক তো বৰ্তমান এইখনৰ ভেৰিয়েন্ট কেইটা আছে ইয়াৰ ভেৰিয়েন্ট এতিয়া 5টা আছে মানে মাৰুতি সুজুকি সুইফ্টৰ 5টা ভেৰিয়েন্ট আৰু কালাৰ কেইটা আছে কালাৰ আপোনাৰ 5টা কালাৰ পাই যাব মানে 5 কালাৰ্স 5 ভেৰিয়েন্ট এভেইলেবল এইখনৰ বৰ্তমান এইখনৰ এক্সশোৰুম প্ৰাইস চলি আছে 7,46,622 रुपी মানে খালি গাড়ীখনৰ দাম আৰু এইখনৰ ইনস্যুৰেন্সৰ প্ৰাইস হল 39,854 रुपी মানে 1+2 এটো 1+2 মানে আমাক এটো কোনে কোৱা যায় এক বছৰটো আপোনাৰ ফাৰ্স্ট পাৰ্টি থাকিব 0 ডেট আৰু তাৰ সেকেন্ড 2 ইয়ার্স আপোনাৰ থাৰ্ড পাৰ্টি ওকে মানে সেই কাৰণে 1+2 ওকে তো বন্ধুসকল এইখনৰ ৰেজিষ্ট্ৰেচন প্ৰাইসটো হল 49,481 रुपी মানে এইখিনি হল ইয়াৰ ৰেজিষ্ট্ৰেচন প্ৰাইস ডিপিসি ডিলাৰ প্ৰসেসিং চাৰ্জ হল 4,720 रुपी আন্ডাৰ বডি কোটিং পেইন প্ৰটেকশন 4,000 এই দুটা বস্তু আপোনাৰ 2 বছৰত 5 টাইমছ ফ্ৰী পাব এটা এটা কাৰ্ড দিয়া হ'ব ওয়াৰেন্টি কাৰ্ড এটি লগত থাকিব ওকে মানে এই গাড়ীখনৰ লগত মানে এই দুটা বস্তু মানে ইনক্লুড থাকিব 2 বছৰৰ ওকে মানে 5 টাইমছ একদম ফ্ৰী তা মানে ফ্ৰী থাকিব ওকে তো বন্ধুসকল আৰু এইটো হল অটো কাট 885 তো বন্ধুসকল এই গাড়ীখনৰ টোটাল অন ৰোড প্ৰাইস আহি গল 8,50,851 रुपी মানে একদম টোটাল অন ৰোড প্ৰাইস মানে নিউ সুইফ্টৰ তো দাদা এইখনৰ আপোনালোকে ডাউন পেমেন্ট কিমান লাগিছে বৰ্তমান ডাউন মিনিমাম ডাউন পেমেন্ট 1.5 লাখ টকা মানে 1.5 লাখ টকা দিলে কাস্টমাৰে লৈ যাব পাৰিব ওকে তো বন্ধুসকল আহক এতিয়া আমি অলপ এইখনৰ মানে ইএমআই এৰ বিষয়ে আলোচনা কৰো যদি আপুনি 1.5 লাখ টকা ডাউন পেমেন্ট দিয়ে আপোনাৰ লোন এমাউন্ট হ'ব 7,861 रुपी আৰু যদি আপুনি 5 বছৰৰ ইএমআই কৰিব বিচাৰে মাহত আপোনাৰ কিস্তি আহিব 15,121 रुपी মানে এটো হল 5 বছৰৰ মানে প্ৰত্যেক মাহত ইএমআই আৰু বন্ধুসকল যদি আপুনি 7 বছৰৰ ইএমআই কৰিব বিচাৰে যদি আপুনি ভাবি আছে মই ইএমআই টো অলপ কমকৈ লম মাহত কম পাৰে ন এই কাৰণে ইএমআই 7s ল'ব পাৰে সেই কাৰণে আপোনাৰ ইএমআই 11,768 रुपी 7 বছৰৰ ইএমআই তো এইখনৰ ফিচাৰস কেনেকুৱা কি আহে এইখনত আপোনাৰ সেকেন্ড বেস মডেলত আপোনাৰ গুটেখিনি লাগি আহে আপোনাৰ হুইলকে পাই যাব হুইলকে পাই যায় ঠিক আছে তাৰপিছত আপোনাৰ সাইডে আপোনাৰ পাৱাৰ উইন্ডো আহি যাব তাৰপিছত আপোনাৰ আমাৰ মিউজিক সিস্টেম আহি যাব 14 ইঞ্চ তাৰপিছত আপোনাৰ ইয়াতে আপোনাৰ গুটেখিনি আহিব অডিও মাউন্ট কন্ট্ৰোল ভয়েস কন্ট্ৰোলৰ গুটেখিনি আহিব এসি টো আপোনাৰ অটোমেটিক আহে ইয়াৰ অটোমেটিক এসি চাব পাৰে আপুনি ক্লাইমেট কন্ট্ৰোল কৰে আৰু সেকেন্ড আপোনাৰ এটো ম্যানুয়াল 5 ম্যানুয়াল গিয়াৰ হয় ঠিক আছে মানে এইখিনি নরমাল ফিচারস আহি যায় নরমাল ফিচার আহিছে আৰু 6 আৰু মোস্ট ইম্পৰ্টেন্ট ইয়াতে আপোনাৰ 6 এয়াৰ বেগ আহে মানে 6টা এয়াৰ বেগ আহে উইথ ABS উইথ EBD থাকে লগত ওকে ABS উইথ EBD 6 এয়াৰ বেগ চাওক ওপৰত কিমান ধুনীয়া মানে নিউ সুইফ্টখন দেখাতে বহুত ধুনীয়া তো প্যাসেঞ্জাৰ সাইডৰ পৰা দেখাই দিও আপোনালোকক এই চাওক প্যাসেঞ্জাৰ সাইডতো বহুত ধুনীয়া মানে ৰিয়াৰত আপোনাৰ ৰিয়াৰ এসি নাপায় কিন্তু ৰিয়াৰত আপোনালোকে সাউন্ড সিস্টেমটো পাই যায় ৰিয়াৰ ডৰত আৰু এটো হল পাৱাৰ উইন্ডো ৰিয়াৰতো অলপ বুটটো খুলি দিয়কচোন চাওক বুটটো কেনেকুৱা এইখনৰ চাওক মানে বহুত ধুনীয়া বুট ওকে বন্ধুসকল হেডলাইটৰ ডিজাইনটো চাওক বহুত ধুনীয়া এটো DRL নাহে ন DRL নাহে ওকে আৰু ইয়াত আপোনালোকে এক্সট্ৰাকে ফগ লাইট লগাব পাৰে ফ্ৰন্ট গ্ৰিলৰ ডিজাইনটো কেনেকুৱা লাগিছে অলপ কমেন্ট কৰি জনাই দিয়কচোন কিন্তু স্পোৰ্টস কাৰৰ নিচিনা লাগিছে আৰু এইখন ওকে আমাৰ ক'ব গ'লে আমাৰ মিনি কভাৰৰ নিচিনা বনাইছে মিনি কভাৰ গাড়ীখন যেনেকুৱা আছে তাৰ নিচিনা হয় লুকছটো একচুয়ালি হেচবেক কাৰ হয় বহুত আগত বহুত এখনত মানে বহুত স্পেস প্লাস ফিচার্স প্লাস ইঞ্জিন যেটো মোস্ট ক'ব গ'লে ডেট সিরিজ ইঞ্জিন আছে ডেট সিরিজ ইঞ্জিন মানে আগতকে পাৱাৰফুল বেছি আৰু সেকেন্ড কথা হল ইয়াৰ মাইলেজটো আগতকে পাইছে অটোমেটিকত আপোনাৰ 25.78 মাইলেজ আৰু ম্যানুয়ালত আপোনাৰ 24.40 ওকে মানে আৰামছে আপোনালোকে 24 কে মাইলেজ পাই যাব 1 লিটাৰ তেলত চাওক কিমান ধুনীয়া মাইলেজ এইখনত আগবঢ়াইছে ওকে বাকি প্ৰাইস লিষ্টটো কেনেকুৱা লাগিছে আপোনালোক কমেন্ট কৰি জনাই দিয়ক দাদাৰ নাম্বাৰ স্ক্ৰিনত আহি আছে ডিলাৰ আছে লোকেশনটো দি দিয়ক লোকেশনটো আমাৰ ABC ভাঙাঘৰ নিয়াৰ আপোনাৰ ৰাজীৱ ভৱন পৰে বাস ষ্টেচনৰ লগতে আমাৰ ডিলাৰটো হয় ওকে মানে গুৱাহাটীত আছে আপোনালোকে আহক আৰু আপোনালোকৰ মন পছন্দৰ সুইফ্ট বাহন মাত্ৰ 1.5 লাখ টকা ডাউন পেমেন্টত লৈ যাওক চাওক কিমান ধুনীয়া লাগিছে মাত্ৰ 1.5 লাখ টকা ডাউন পেমেন্ট তো গাইস গুৱাহাটীত আজি গৰম সেইকাৰণে মোৰ অৱস্থা একদম বেয়া আপোনালোকে আহক দাদাৰ নাম্বাৰত কন্টাক্ট কৰক আৰু এনেকুৱা বাহন আপোনাৰ ঘৰত লৈ যাওক তো আজিৰ ভিডিঅ' এইখিনিতে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰক বাই বাই